वेलकम टू बैक माय यूट्यूब चैनल विमान गोहाई ब्लग्स। तो কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আজি মই অন্য এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। তো আজি মই গৈ আছোঁ নাৰায়ণপুৰ আজি পুষ্পাৰাজ 2 ৰিলিজ হ'ব। চ' সেইকাৰণে আমি কালিয়ে প্ৰায় টিকেট কাটি থোৱা আছে। তো আজি আমি লগৰবিলাকে চাবলৈ যাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাম পুষ্পাৰাজ 2 চাবলৈ কিমান মানুহ হয়, হলত চিট মানে টিকেট কাটি থোৱা আছে, মানুহ কিমান হয়, চব এভৰিথিং আৰু ক'ত আমি চাব যাম এইবিলাক দেখাম। নাৰায়ণপুৰত চাব যাম, আপোনালোকক দেখাম। আৰু এতিয়া বৰ্তমান সময় ঘৰত অলপ দেৰি পিছতে আমাৰ শ্ব'টো আছে 11:15 পৰা বুলি কৈছে মোৰ লগৰটোৱে। 11:15 পৰা আছে, তাৰপিছত 2টা বজাত এটা আছে, তাৰপিছত 4টা বজাত আমি প্ৰথম শ্ব'টো কৰিছোঁ। এতিয়া ওলাই মেলি ৰেডি পুৰা ফুল জছত ভাত চাত খাই ল'লোঁ। ভাত চাত খাই মেলি এতিয়া নতুন কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। এইবিলাক পূৰা বেগী পেণ্ট চপ্পল পূৰা লগাই ল'লোঁ। এতিয়া ফুল ৰেডি আৰু পূৰা এক্সাইটেড হৈ আছোঁ। আজি লাইফত ফাৰ্ষ্ট টাইম চিনেমা হলত বহি চিনেমা চাম, লাইফত ফাৰ্ষ্ট টাইম, সেইকাৰণে মই বহুত এক্সাইটেড। रहा नहीं जाता, तड़प ही ऐसी है ना। মই এতিয়া ভাষাৰে বুজাব নোৱাৰিম মানে মই কেনেকুৱা এক্সাইটেড হৈ আছোঁ। তাত গৈ ফিল্ডটো চলাইহে গম পাম মানে ৱাও, মই ফিল্ম চাইছোঁ তাকো হলত বহি। আই ডোণ্ট বিলিভ দিছ। তো ভিডিঅ'টো চাই থাকক, লগৰকেইটাৰ ওচৰত যাওঁ। তাৰপিছত এতিয়া ঘৰৰ পৰা ওলাই মেলি আহি গ'লোঁ। এতিয়া আছোঁ আমি পেমদাহঁতৰ ঘৰৰ ওচৰত আৰু মোৰ আগফালে আছে বাইন। আকৌ ফটো দুটামান মাৰি দিলোঁ। বাইন এই হেতা মাৰণি গোটেইকেইটা ওলাই হোৱা নাই। গোটেইকেইটা ওলাই হোৱাৰ পিছত এতিয়া যাবলৈ কাৰণে বাহন ব্যৱস্থা কৰিবলৈ আছে। এতিয়া বাহন অকল এখন আছে, মানুহ 5টা আৰু বাহন ব্যৱস্থা কৰিব লাগে। তাৰপিছত যাম আৰু আপোনালোকক দেখুৱাম নাৰায়ণপুৰ চিনেমা হলটো পুষ্পাৰাজ 2 কি চামগৈ আমি, পুষ্পা 2 চামগৈ। তো আপোনালোকেও আমাৰ লগত চাব পাৰিব, অলপ দেখুৱাম আপোনালোক। তো গাইজ এতিয়া স্কুটিখনত তেল চেল ভৰাই দিলোঁ। এইটো জুপিটাৰ আমি পাই গ'লোঁ। জুপিটাৰ প্ৰথমতে এটা স্কুটি খুজিলোগৈ, সেইটো লাজেই পালোঁ বোলে, বোলে মিটিঙত যাব, সেইকাৰণে স্কুটিত নাপালোঁ। বেলেগ এখন খুজিলোগৈ, তেলটো ভৰাই লৈ যা বুলি ক'লে। তেলটো ভৰাইছোঁ আৰু পামটো অলপ কমি আছে। এতিয়া পামটো গৈ আছোঁ শিমলুগুৰি থানাখন এখন, ব'লক পামটো দি ল'মগৈ। তাৰপিছত এতিয়া আমাৰ গোটেই পল্টনটো ৰেডি হৈ গ'ল। এইফালে পল্টন, এইফালে 3টা আছে, মই 4টা আৰু এটা ভিতৰত আছে, পিছফালে এখন ডিউক আছে, এই ডিউকখন যাব। তো আমি এতিয়া গৈ থাকোঁ আৰু ঘৰৰ ওচৰৰ পৰা। এতিয়া কেইটা বাজিলে, টাইম কিমান হ'ল? 10:47 হ'ল। 11:15 পৰা শ্ব' আছে। তো গৈ লগ পাই আছোঁ, গৈ কথা পাতি আছোঁ। ভাল আছিলে। তো গাইছ আমি আহি মেলি পাই গ'লোঁ। এতিয়া পাৰ্কিঙত লগাই দিলোঁ, ইয়াত দেখুৱাব, এইটো ভিতৰত দেখুৱাব চাগে। আমি আহি পাই গ'লোহি। এইবিলাক অলপ পেচাব চেচাব কৰি লৈছে ৰাইজে। চতু মহাৰাজ চিনেমা। তো গাইছ এতিয়া ইয়াত আমাৰ অনলাইন টিকেট কটা আছিলে কাৰণে অনলাইন টিকেটৰ টিকেট নাম্বাৰ দি পিনে টিকেট ল'ব আৰু এতিয়া কি কৰি আছে নাজানো। তাৰপিছত আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু এইটো চতু মহাৰাজা চিনেমা হল। এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ। এতিয়া ভিতৰত সোমাই গৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ভিতৰটো। তো ভিতৰটো চাই থাকক আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ইয়াৰ ভিতৰৰ ভাগ এনেকুৱা। ইয়াৰ পিছতে চিনেমা ষ্টাৰ্ট হ'ব আৰু এতিয়া চাম, আপোনালোকেও অলপ চাওক। धूम्रपान की वजह से अब दिल के दौरे के बेहद करीब है। बीड़ी सिगरेट का कष्ट जानलेवा है। तंबाकू आज ही छोड़ें। मदद के लिए कॉल करें 1800-112356।
তবাই চাইছে তাক বাইন চাই মেলি আহি গলো আমি এতিয়া আমি হোটেলত আছো চাই কাপ খাই লওঁ গোটেইকেইটা আমি ৰাইজ পুষ্পা চাই কেনেকুৱা লাগিল ঝুকেগা নাই চালা তো ভিতৰত ভিডিঅ' কৰা এলাও নাই মনে অলপ কৰিলো সেইটো দেখাই দিম আপোনালোকৰ ক্লিপটো অলপ কৰিলো ছাৰ কেনেকুৱা লাগিল মাস্ক খুলি লওক মজা লাগিলে চাই মজা লাগিল তো গাইজ আমাৰ চাহ খাই হোৱা লাগে আপোনালোকে অলপ পুষ্পাৰ ক্লিপ কেইটা চাওক আমি চাহটো খাই লওঁ নে কি কয় ৰাইজ टकरा पुलिस वाला ये टकला करने की बात हो तो झुककर भी अपने नजरों में पुष्पा झुकेगा नहीं চাহ তাহ খাই মেলি আহি গলো আমি এতিয়া গ্ৰাফিক্সৰ দোকানত এই দুখনত কিবা গ্ৰাফিক্স এটা লগাই বোলে কেনেকুৱা লাগিলে চাই পুষ্পা ঝুকেগা নাই চালা মজা লাগিলে আপোনালোকে চাব তো গাইজ তেনেকৈ আমি চিনেমা দিনা চাই মেলি গ্ৰাফিক্সৰ দোকানত গ'লোঁ গ্ৰাফিক্স লগাব গৈছিলে কিন্তু গ্ৰাফিক্সটো লগোৱা নহ'ল মানে পেপাৰ নাছিলে তো তেনেকৈ এতিয়া আহি মেলি ঘৰত পাই গ'লি আৰু 8:00 পূৰা এতিয়া ফুল ৰেডি ভিডিঅ'জ এডিট কৰি আছোঁ এতিয়া আৰু আজিলৈ ভিডিঅ'টো ইমানেই নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল এটা ধামাকা ভিডিঅ'ত